নমস্কাৰ বন্ধুসকল, কল্পজিত অসম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা খুব গুৰুত্বপূৰ্ণ বিষয়। APTCL কৈ আছে যে আপোনাৰ মোবাইল নাম্বাৰটো আৰু আধাৰ কাৰ্ডখন APTCL লগত কানেক্ট কৰিব লাগে। কেনেদৰে লিংক কৰিব আৰু আধাৰ কাৰ্ডখন নাম্বাৰটো আপোনালোকে APTCLক কেনেদৰে দিব, সম্পূৰ্ণ কথা মই এই ভিডিঅ'টোত দেখুৱাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই যাব আৰু যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুসমূহৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মই মোৰ মোবাইল স্ক্ৰীনলৈ আহিলোঁ। আপোনালোকেও নিজৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। মই ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ আৰু চাৰ্চ বাৰত চাৰ্চ কৰিব apdcl.org। মই দেখুৱাই দিছোঁ সম্পূৰ্ণ প্ৰচেছটো। apdcl.org আহি গৈছে। আপোনালোকে সেইটো ক্লিক কৰিলে, আপোনালোকে চাৰ্চ কৰিলে আপোনালোকে APTCLৰ অফিচিয়েল ৱেবছাইটত পাব। দেখিছে আপোনালোকে APTCLৰ অফিচিয়েল ৱেবছাইটটো খোল খাইছে। তললৈ আপোনালোকে স্ক্ৰল কৰিব। ইয়াতে এটা আছে যে আপডেট মোবাইল নাম্বাৰ, তাতো আপোনালোকৰ মোবাইল নাম্বাৰটো আপডেট কৰিব পাৰে বা আপোনালোকে তললৈ স্ক্ৰল কৰিলে এটা অপশ্যন পাব, একেবাৰে লাষ্টত পাব আপডেট কনজিউমাৰ মোবাইল নাম্বাৰ নিউ বুলি লিখা আছে। আপোনালোকে তাতো আপডেট কৰিব পাৰে। মই দেখাই দিছোঁ একেই হয়। আপোনালোকে যদি এইটোত ক্লিক কৰে তেনেহ'লে এনেকুৱা এখন ইণ্টাৰফেচ দেখালে পাব। ইয়াত কনজিউমাৰ নাম্বাৰটো টাইপ কৰি পেলাই কাৰ্চিন বাটত ক্লিক কৰিলে হ'ব আৰু ওপৰলৈ নিলেও আপুনি সেই প্ৰথমতে দেখাটো আপডেট মোবাইল নাম্বাৰ তাতো সেই একেটা ইণ্টাৰফেচে খোল খাব। গতিকে কনজিউমাৰ নাম্বাৰটো আপোনালোকে দিব। মই মোৰ নিজৰ কনজিউমাৰ নাম্বাৰটো দিম। আপোনালোকক দেখাই দিছোঁ সম্পূৰ্ণ প্ৰচেছটো। এইটো মোৰ নিজৰ কনজিউমাৰ নাম্বাৰ, মই এতিয়া আপোনালোকক দেখাই দিছোঁ। এতিয়া কাৰ্চিন বাটত ক্লিক কৰিলে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছটো আহি যাব। নেম, মোবাইল নাম্বাৰ যদি দি থোৱা আছে, নাই দিয়া ইমেইল আইডি, সেইবিলাক চব আধাৰ নাম্বাৰো আপোনালোকে দিব পাৰিব। কানেকশ্যন টাইপো দেখাবলৈ পাব। প্ৰথমতে মোবাইল নাম্বাৰটো দিব। যিহেতু মোৰ মোবাইল নাম্বাৰ দিয়া আছে তথাপিতো মই দেখাই দিম বাৰু আপোনালোকক। মোবাইল নাম্বাৰটো মোৰ লিখা আছে। তাৰপিছত আটাইতকৈ প্ৰয়োজনীয় হৈছে অকুপেশ্যনটো চিলেক্ট কৰিব লাগিব। অকুপেশ্যনটো চিলেক্ট কৰিবলৈ আপোনালোকে সেই তাত ক্লিক কৰিব। এইটো অকুপেশ্যন, তাত আপোনালোকে এই কিনাৰত থকা বক্সটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰিলে আপোনালোকৰ কাৰণে এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। তাত আপোনালোকে চিলেক্ট কৰিব লাগিব গভৰ্ণমেণ্ট এমপ্লয়িজ হয় যদি গভৰ্ণমেণ্ট এমপ্লয়িজত, ছেমি গভৰ্ণমেণ্ট এমপ্লয়িজ বা PSU এমপ্লয়িজো চিলেক্ট কৰিব। যিহেতু মই অৰ্ডাৰ হয় গতিকে মই অৰ্ডাৰত চিলেক্ট কৰিছোঁ। আপোনালোকে এনেদৰে অৰ্ডাৰত বা কিহত হয় আপোনালোকে চিলেক্ট কৰি ল'ব। অৰ্ডাৰছত দিছোঁ। অৰ্ডাৰছত ক্লিক কৰি আপোনালোকে ইয়াত আধাৰ নাম্বাৰটো দিব পাৰিব। যিহেতু মই আধাৰ নাম্বাৰ আপডেট কৰি থোৱা আছে, ইয়াত আপোনালোকে ইমেইল আইডিও দিব পাৰিব। ইয়াত ইমেইল আইডি আপোনালোকে দিব পাৰিব। তাৰপিছত তলত থকা এই ছাবমিটত আপোনালোকে ক্লিক কৰি দিব। মই দেখাই দিম। চাই লৈছোঁ সকলো দিয়া হৈছেনে। মোৰ যিহেতু আধাৰ নাম্বাৰ আপডেট কৰি থোৱা আছে, মোৰ মোবাইল নাম্বাৰো আপডেট কৰি থোৱা আছে, তথাপিতো আপোনালোকক দেখাবলৈ আকৌ এবাৰ কৰি দিছোঁ। ইমেইল আইডিটো জৰুৰী নহয়। তাৰপিছত আপোনালোকে ছাবমিট কৰিলে আপোনাৰ মোবাইল নাম্বাৰলৈ এটা OTP যাব। সেই OTPটো ইয়াত আপোনালোকে ভেৰিফাই কৰিব লাগিব। মই OTPটো অহা নাই, মোৰ এইটো মোবাইললৈ নাহে, বেলেগ এটা মোবাইললৈ আহিব। আহিছে, মই দিছোঁ। থ্ৰী 74010 মই ভেৰিফাই কৰিলোঁ, আহি গৈছে যে কনজিউমাৰ মোবাইল নম্বৰ আপডেট। গতিকে আপোনালোকে এনেদৰে মোবাইল নম্বৰটো APTCLক দিব পাৰিব। এটা খুব সহজ প্ৰচেছ, আপোনালোকে দিব পাৰিব ঘৰতে।